হেল্ল' সকলোৰে সৰস্বতী পূজাৰ শুভেচ্ছা যাচিলোঁ আৰু এতিয়া আমি যাব লৈছোঁ শিৱসাগৰ। লগত আছে মোৰ বন্ধু প্ৰশান্ত। মানে শিৱসাগৰখন মানে এতিয়া চাই আহোঁ কিনো হৈছে, কেনেকুৱা কি ওলাইছে আজি সৰস্বতী পূজা বুলি, কেনেকৈ কোন ওলাইছে এতিয়া চাবলৈ আছোঁ। এতিয়া ব'লক আমি যাত্ৰা কৰোঁ। এয়া গৈ আছোঁ শিৱসাগৰলৈ, কিন্তু ৰাস্তাৰ অৱস্থা যাওক, ধূলিয়ে ধূলি মানে গাড়ী গিলাচ বন্ধ নকৰিলে নহ'ব। এখন আগত মেজিক গৈ আছে, কিন্তু সেইখনৰ মানে গোটেই পেচেঞ্জাৰখিনিয়ে মানে গোটেই ধূলি খাই যাবলগীয়া হৈছে। একদম অৱস্থা বেয়া গৈছে। 4 লেনৰ কাম চলি থকাৰ কাৰণে অৱস্থা বেয়া। ৰাস্তা 37 নেশ্যনেল হাইৱে শিৱসাগৰলৈ গৈ থাকোঁতে অৱস্থা বেয়া গৈছে। বাইক লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু বাইকখন আকৌ ঘূৰি গ'লোঁ। আধা ৰাস্তাৰ পৰা আকৌ গাড়ী লৈ গুচি আহিছোঁ। অৱস্থা বেয়া, মানে ধূলি বাহিৰে আৰু একো নাই বেলেগ, গোটেই ধূলিয়ে ধূলি। চাই থাকক। আমি পাই গ'লোহি শিৱসাগৰ, আৰু মোৰ লগৰ বন্ধু কিন্তু একদম তত নাইকিয়া হৈ গৈছে সৰস্বতী দেৱীক দেখি। সি কেমেৰা উলিয়ালেই, আৰু এতিয়া গৈ আছোঁ আপোনাৰ আমাৰ শিৱসাগৰ বৰপুখুৰী কাষৰলৈ। আৰু এতিয়া মানে একদম ভিতৰলৈ গৈ আছোঁ, মানে য'ত নেকি মানে আপোনাৰ বেছি মানে যিটো মানে প্ৰভাৱ পৰি আছে সৰস্বতী পূজাৰ, আজি বেছি প্ৰভাৱ পৰিছে য'ত, তাৰ ভিতৰলৈ সোমাই গৈ আছোঁ বৰ্তমান আমি। সেয়া দেখিছে এনেকুৱা ভিৰ লাগিছে, শিৱৰাত্ৰিৰ নিচিনা হৈ গৈছে শিৱসাগৰ বৰ্তমান সৰস্বতী পূজাৰ দিনা। এইয়া শিৱসাগৰ পুখুৰী কিনাৰে কিনাৰে মানুহ চক, বাপৰে কি ধুনীয়া পৰিৱেশ হৈছে। মানে আজি কি ধুনীয়া পৰিৱেশ হৈছে, আৰু ভাল লাগিছে মানে প্ৰায় ভাল লাগিছে। আৰু এইয়া মানে কি ফুচকা দোকানীকেইটা আজি বেহুচ হৈ গৈছে। আজি তত পোৱা নাই আজি, তাবাম এই বহুত ভিৰ হৈ গৈছে, গাড়ী ভিৰ লাগি গৈছে সৰস্বতী পূজাৰ কাৰণে। সৰস্বতী পূজা কাক কেনেকৈ দেখিবা আৰু। একচুৱেলি মানে সৰস্বতী পূজা বুলি ক'লে চবৰে মনত এটা মানে আনন্দময় পৰিৱেশ হয়। মই কিটো ষ্টাইলত মই ওলাই গ'লে ভাল লাগিব, মোক চবেই সেনেকৈয়ে ভাবে। ঠিকে আছে বাৰু, চবেই ভালদৰে ওলাই হওক, পবিত্ৰ মনেৰে ওলাই হওক, ভালদৰে পূজা কৰক সৰস্বতীৰ ওচৰত। ভাল লাগে সৰস্বতী দেৱীৰ ওচৰত সেৱা লয় যেন, ভালদৰে তাৰপৰাহে ফুৰে যেন ধুনীয়াকৈ। এয়া আমাৰ দৌল, এইটো হৈছে দেৱী দৌল। এতিয়া আমি গৈ আছোঁ শিৱদৌলৰ ফ্ৰণ্টলৈ। কেনেকুৱা পৰিৱেশ হয় জানো। এইয়া হৈছে শিৱদৌল, বঢ়িয়া। এয়া মানে এতিয়া শিৱসাগৰৰ দৃশ্য দেখাইছোঁ। শিৱসাগৰ সৰস্বতী পূজাৰ দৃশ্য, কেনেকৈ কোন ওলাই আহিছে সাংঘাতিক। মানে কোনফালে চাম, মানে কোনফালে চকু ঘূৰাম, মানে তামাম ভিৰ শিৱদৌলৰ ফ্ৰণ্টত, তামাম ভিৰ মানে চব ইমান ভিৰ। দেখাই দিয়াচোন, কেমেৰা দেখাই দিয়ে অলপ। কেমেৰা অলপ আমাৰ ড্ৰাইভাৰক অলপ দেখাই দিছোঁ, হাঁহিটা মাৰি দিয়া। কম মানে শিৱৰাত্ৰিৰ নিচিনা হৈ গৈছে ভিৰটো, শিৱৰাত্ৰিতকৈ বেছিয়ে ভিৰ হৈ গৈছে। অকল মানে ছোৱালী এতিয়া আমি ফুচকা দোকানৰ ওচৰত ভিৰ দেখিছোঁ। এতিয়া আমাৰ দাদাহঁত গৈছে ফোনত কথা পাতি এয়া চাওক, তামাম ভিৰ। ইয়াত দিগদাৰ হৈ গৈছে, চিটবেল্ট লগাই লোৱা ঠিক আছে। ইয়াত মানে এতিয়া মই কেমেৰা কৰিম নে চাম, মই একো ধৰিব পৰা নাই। চিটবেল্ট লগাই লৈছোঁ দেই। এয়া আমাৰ ঐতিহ্যমণ্ডিত শিৱদৌল। ৱাও, শিৱদৌলৰ ওচৰত ভাল লাগিছে আজি আহি।